বিহু আমাৰ জাতীয় উৎসৱ, বিহু আমাৰ প্ৰাণৰ উৎসৱ। বিহু যি সংস্কৃতি, এই সংস্কৃতিয়ে ধৰি ৰাখিছে আমাৰ জাতীয় গৰিমা। আৰু এই জাতীয় গৰিমাক আগবঢ়াই নিবৰ কাৰণে প্ৰয়াস কৰিছে। আপোনালোকে দেখিছে মোৰ পিছফালে এখন বেনাৰ আছে, ইয়াত লিখা আছে বিহু কৰ্মশালা। বৰ্ণই পৰিয়াজ চেমনীয়া বিহুৱা দলৰ উদ্যোগত এটি প্ৰয়াস কৰিছে। 24 মাৰ্চত আৰম্ভ কৰিছে এই অনুষ্ঠানটো। আৰু সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে জিন মইনা খেত, বাপুজী কোঁৱৰ আৰু মনচালৈ উপস্থিত থাকিব। এই 6 দিনীয়া বৃহৎ কাৰ্যসূচীত আমি আপোনালোকক দেখুৱাম এটি বৰ্তমান প্ৰকৃতিৰ লগত ৰজিতা খুৱাই এটা পৰিৱেশ ৰচনা কৰিছে। আমি জানো মুগা বুলি ক'লে আমাৰ অসমীয়াৰ পৰিচয়। মুগাৰ সাজপাৰ পিন্ধি যেতিয়া আমি বহিৰাজ্যলৈকে যাওঁ তেতিয়া আমাক সকলোৱে অসমীয়া বুলি চিনি পায়। আমাৰ গামোচাখন আমি লোৱা বিহুৱানখনে আমাৰ অসমীয়াৰ পৰিচয় দাঙি ধৰে। কিন্তু যদি আমি অসমৰ বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰথম শব্দ যিটো আহে সেইটো হৈছে বিহু। বিহু অবিহনে আমাৰ অসম তথা অসমীয়া এটি অপূৰ্ণ, আৰু এই অপূৰ্ণক গুচাই পূৰ্ণতা আনিবৰ কাৰণে বিহু। আৰু বিহু এই বহাগৰ ৰঙালীত উখল মাখলেৰে আহে, উলহ মালেৰে আহে। ইয়াতে তন মন প্ৰাণ উতলা হৈ পৰে। ঢোলৰ চেৱত নাচনীৰ গাত তত নাইকিয়া হয়। আৰু সেই বিহু বলীয়া নাচনীয়ে এনেদৰে আগবাঢ়ি আহি ঢোলৰ চেৱত কঁকাল ভাঙি কঁকাল ঘূৰাই গগনাৰ সুৰে সুৰে পেপাৰ সুৰে সুৰে নাচিবলৈ আৰম্ভ কৰে। আমি দেখুৱাম তাৰে এটি সামগ্ৰিক পৰিৱেশ। আপোনালোকে চাই থাকক ইশা 24x7 পদূলি প্ৰতিভাৰ সন্ধানত এটি বৃহৎ অনুষ্ঠান। মোৰ পিছফালে দেখিছে মোৰ কেমেৰা পাৰ্চনে আপোনালোক দেখুৱাব। শ্ৰী প্ৰেম ৰাজভৰে আজি এই সামগ্ৰিক দৃশ্যটো কেমেৰাত বাণীবদ্ধ কৰিব। আমি আপোনালোকক দেখুৱাম এটি সুন্দৰ পৰিৱেশ। 4, 3, 2, 1 ষ্টাৰ্ট। এয়াই হৈছে আমাৰ অসমীয়াৰ বাপতিসাহোন বিহু। আৰু বিহুৰ আৰম্ভণিতেই ইয়াৰ এটি সুন্দৰ পৰিৱেশ। সৰু সৰু কণমাইনাসকলে এনেদৰে ওলাই আহিছে বিহু শিকিবলৈ। আৰু এই বিহুৰ প্ৰশিক্ষিকা হিচাপে আছে আমাৰ লতাশিল বিহুৰাণী খ্যাত হিৰণময়ী কলিতা। আৰু আপোনালোক আমি দেখিবলৈ চেষ্টা কৰিছোঁ এটি সুন্দৰ পৰিৱেশ। এই বিহু কৰ্মশালাৰ মাজত আমাৰ যি ঢোলো আছে, ঢোলৰ পৰা জানিব খুজিছোঁ কেতিয়াৰ পৰা শিকি আছা তোমালোকে? কি কি শিকিছা এতিয়ালৈ? তিনিটা চেও শিকোৱা গৈছে। কি চেও? শুনাব পাৰিব? পাৰিম। Start. যেতুকা বুলালা নাচাহালি জালি কলো
বাগৰি পৰিলে ঘৰলৈ মই নিমে গৈ ঘৰলৈ মই নিমে গৈ দাঙি বিহুৰ বতৰ আৰু বিহুৰ বতৰ তেনেকৈ এটা সুন্দৰ পৰিৱেশ খুব বেছি ভাল লাগিছে বৰ্ণপৰীয়া চেমনীয়া বিহু দলৰ উদ্যোগত যি ৰজাগড়ত 6 দিনীয়া বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ আয়োজন কৰিছে বহুত বেছি ভাল লাগিছে দেখিছে এনেকুৱা প্ৰতিকূল বতৰটো আমি কৰ্মশালাৰ অব্যাহত ৰাখিছোঁ গতিকে বিহু লাগি গৈছে গাত আমাৰ ইয়াত বৰ্তমান কিমান ছাত্ৰ ছাত্ৰী আছে প্ৰশিক্ষণ মই জনাত এতিয়ালৈকে 100 মান হৈছে বুলি গম পাওঁ 100 হৈছে আৰু কেনেকুৱা লাগিছে এই কৰ্মানীসকলৰ লগত বহুত বেছি ভাল লাগিছে অকণমান যিখিনি পাৰিছোঁ গুৰুসকলৰ পৰা শিকি আহিছোঁ সেইখিনি তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে খুব ধুনীয়াকৈ আয়ত্ব কৰিছে গতিকে বহুত বেছি ভাল লাগিছে এয়া আচলতে আমাৰ অসমীয়াৰ বাপতিসাহোন বিহু আৰু বিহু বুলি ক'লে এটি সুন্দৰ পৰিৱেশ আমাৰ মাজত আৰু এগৰাকী প্ৰশিক্ষক আছে আমি জানিব খুজিম হয় হয় ভালে আজি মানে মোৰ লগৰ হয় এজন মই আজি আহিছোঁ আজি আহি কিনে এওঁলোকক শিকালোঁ বহুতখিনিয়ে শিকাইছোঁ ধৰ বিহু আমাৰো চলি আছে বিহুৰ প্ৰেক্টিচ হৈ আছে তাতে সেইটো আশা এৰি হ'লেও মই ইয়াতে আহিছোঁ মানে এইটো নোৱাৰাকৈ থাকিব নোৱাৰোঁ বিহুৰ ঢোলৰ চাউণ্ড শুনিলে মানে ৰ'ব নোৱাৰা হৈ যাওঁ বিহু বুলি ক'লে আমি কেনে লাগিছে বিহু ভাল লাগিছে কেতিয়াৰ পৰা শিকি আছা কেতিয়াৰ পৰা শিকি আছা মানে কেতিয়াৰ পৰা বিহু শিকি আছা শিকি আছোঁ দুদিনমান হৈ গৈছে শিকা আৰু শিকি বহুত ভাল লাগিছে সেইকাৰণে ধন্যবাদ নিশ্চয়কৈ বিহু শিকি বৰ ভাল লাগিছে আৰু ভাল লাগিবই বিহু বুলি ক'লে আমাৰ অসমীয়াৰ পৰিচয় বিহু বুলি ক'লে আমাৰ অসমীয়া জাতিৰ পৰিচয় গতিকে বিহু এৰি আমি থাকিব নোৱাৰোঁ এয়া একেবাৰে অসম্ভৱ আৰু বিহু বুলি ক'লে অসমীয়াৰ হিয়াৰ আমঠু বিহু কি ক'বা কেতিয়াৰ পৰা তোমালোকে বিহু শিকি আছা 19 তাৰিখৰ পৰা শিকি আছোঁ বিহু কেনে লাগিছে ভাল লাগিছে বিহু বুলি ক'লে তুমি কি বুলি ক'বা বিহু বুলি ক'লে আমাৰ অসমৰ সংস্কৃতি হয় বিহু আৰু জাতীয় উৎসৱ বাপতিসাহোন আমি অসমৰ প্ৰত্যেক ল'ৰা ছোৱালীগৰাকীয়ে বিহু নাচিব লাগে বিহু নেনাচিলে অসমৰ সংস্কৃতি জীয়াই নাথাকে ধন্যবাদ বিহু নেনাচিলে অসমীয়া সংস্কৃতি জীয়াই নাথাকে এয়া কিন্তু অতি এটা তাৎপৰ্যপূৰ্ণ বিষয় কৈছে বিহু নানাচিলে অসমীয়াৰ পৰিচয় অসমীয়াৰ অস্তিত্ব নাথাকে গতিকে আমি আজি বৰ্ণপৰীয়া চেমনীয়া বিহু দলৰ উদ্যোগত যি এক অনুষ্ঠান ইয়াত আয়োজন কৰিছে কৰ্মশালাৰ সেই কৰ্মশালাৰ প্ৰাংগণৰ পৰা আমি আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছিলোঁ এটি সামগ্ৰিক দৃশ্য পৰিচালকৰ পৰা আমি মন্তব্য জনাম আপোনালোকে তেতিয়ালৈকে চাই থকা ভিডিঅ'টো আগলৈ